Hey guys, good morning everyone and welcome back to my mini blog সৰু এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহি ওলাই পৰিছোঁ। এয়া বহুত চোকাৰত ওলাই আছে, তো মই জাষ্ট শুই উঠিছোঁহি আৰু উঠি পেলাই ঘৰ চৰ সাৰি লৈ মেলি মই এতিয়া লাগি গৈছোঁ ঘৰ মোচাত। যিহেতু আজি গৰু বিহু, তাৰ কাৰণে গোটেই ৰুমবোৰ চাফা তাফা কৰিলোঁ। তাৰ পাছত এতিয়া মই আপোনালোকক অলপমান দেখুৱাই দিছোঁ এয়া ৰুমবিলাক। আৰু এয়া পানী লৈ পেলি বাৰাণ্ডাটো মুচিলোঁ, গোটেইবিলাক মোচা চোচা হৈ গ'ল। আগতে এয়া কিটচেন ৰুমটো অলপমান আপোনালোকক দেখুৱাই দিছোঁ। তাৰপাছত চাফা তাফা কৰি মই অলপমান মুখ চুখ ধুই ব্ৰাছ চ্ৰাছ মাজি অলপমান ফ্ৰেছনেছ ফিল কৰিলোঁ। তাৰপাছত যিহেতু ৰাতিপুৱাৰ সময়, পানী এগিলাচ খাব লাগে, গৰমীয়া কুহুম পানী খাব লাগে পৰাপক্ষত সদায়। মই খালোঁহি। তাৰপাছত পানী খাই লৈ মেলি ডাইৰেক্ট মই গা ধুই আহিলোঁ। এয়া চুলিটো জিকা হৈ আছে। তাৰপাছত মন্দিৰত সোমালোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে যিহেতু সোমাই অহাৰ পাছত চাকিয়া জ্বলাই লৈ মেলি আপোনালোকৰ ভিডিঅ' এটা ক্লিপ বনালোঁ। আমাৰ ঘৰৰ মন্দিৰ এয়া সৰু কৰি আছে, অলপমান দেখুৱালোঁ। আৰু যিহেতু আজি গৰু বিহু, গৰু নাই যিহেতু খুবেই দুখ লগা পৰিস্থিতি। যি কি নহওক অলপমান নিয়মটো পালন কৰি এয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো চাকি ধূপ জ্বলাই দেখুৱাই আপোনালোকক ওলাই পৰিলোঁ। এতিয়া দুপৰীয়াৰ ভাত এসাঁজ যোগাৰ কৰা। এয়া হৈছে খুতৰা শাক, পিঁয়াজ, জলকীয়া, তেজপাত, তাৰ লগতে জিৰা এনেকুৱা দি পেলাই ভাজিলোঁ। আৰু তাৰপাছতে মা দুপৰীয়াই ভাত সাঁজ খাই ওলাই পৰিছিলে বজাৰ কৰিবলৈ গৈছিলে। জিভাই নুঘূৰে আৰু মোৰ। তাৰপিছত এনেকৈয়ে চাদৰ কাপোৰ কিবাকিবি এনেকৈ বিহুৱান লৈ আহিছে। আৰু মোৰ কাৰণে কিছুদিনৰ আগতে বিহুৰ কাৰণে মোৰ কাৰণে চুইজাৰ লৈ আনিছিলে, তাকে অলপমান আপোনালোকৰ লগতো দেখুৱালোঁ। বাইদেউৰ কাৰণেও আনিছিলে এয়া। তো গাইজ, তাৰপাছত এতিয়া গধূলিৰ অলপমান ভিডিঅ' কৰি পেলাই আপোনালোকৰতো দেখুৱালোঁ। এয়া ভিডিঅ' গধূলিৰ সময়, বৰঘৰত চাকি এগছ জ্বলাইছোঁ। এয়া আমাৰ কাৰ্বি সমাজৰ সকলোৰে ঘৰত হয়তো থাকে নিশ্চয়, কাৰ্বিবিলাকৰ বিশেষ কৰি। এয়া লখিমী কলহ হয়, এয়া বৰঘৰত থৈ দিয়া হয় এইটো। এনেকৈ আপোনালোকৰ লগত দেখুৱালোঁ। আৰু এয়া হৈছে মন্দিৰত গধূলিৰ চাকি এগছ জ্বলালোঁ আৰু আপোনালোকক দেখুৱালোঁ। তাৰপাছত এয়া তুলসী গড়তো জ্বলাইছোঁ চাকি এগছ, ধূপ এডাল। তাৰপাছত মা গৰচুকলৈ যিহেতু গৈছিলে, তাৰে এয়া বিস্কিটছ লৈ আনিছে, চুগাৰ ফ্ৰী বিস্কুট হয় এয়া। মা যিহেতু চেনি খাব নোৱাৰে, চিৰা আৰু এইফালে দৈ নিয়ম আছে। তাৰপাছত যিহেতু গধূলিৰ সময়, চাহ নবনাকেনো কেনেকৈ, নাখোৱাকেনো কেনেকৈ থাকোঁ। তাৰপাছত চাহ পানী এনেকৈ যোগাৰ কৰিলোঁ। তো গাইজ, ভিডিঅ'টো মোৰ এইখিনিতে সামৰিলোঁ। আকৌ অন্য এটা পুনৰ সৰু মিনি ব্লগ বা ভিডিঅ' লৈ আপোনালোকৰ আগত পুনৰ লগ পাম। ভিডিঅ'টো শেষলৈ চাবৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক। আকৌ পুনৰ অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাটছিং দিছ ভিডিঅ'। থেংক ইউ, বাই বাই।